নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ পাছত ভিডিঅ'ত আহিলোঁ। আচলতে গা বেয়া হৈছিলে, মোৰ দেহাৰো গা বেয়া হ'ল, তাৰপিছত ঘৰ যাবলগীয়া হ'ল। এই তেনেকুৱা কিছুমান কাৰণতে মানে ভিডিঅ' কৰা হোৱাই নাছিলে। আৰু এতিয়া গাও ভাল পালোঁ, দেহাও ভাল পালে, গতিকে ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা একদম বহুত ধুনীয়া পৰিৱেশত বহি আছোঁ। আচলতে আপোনালোকে বেকগ্ৰাউণ্ডটো দেখি বুজিব পাৰিছে যে একদম মুকলি আকাশৰ তলত বহি আছোঁ। আচলতে মই নেচাৰেল পৰিৱেশ খুব বেছি ভাল পাওঁ, সেইকাৰণে ৰ'ব দিয়া আপোনালোককো দেখুৱাইছোঁ অকণমান। এয়া দেখাই আহি মোবাইলটো লৈ ল'লে নহয়। ভিউটো চাই থাকোঁতে আপোনালোকৰ মনটো আচলতে কেনেকুৱা লাগিছে বা মনলৈ কি আহিছে সেইটো কিন্তু কমেণ্ট কৰিবৰ বাবে নাপাহৰিব দেই। এটা কমেণ্ট কৰিব, আপোনালোকৰ কমেণ্টবিলাক পালেও আচলতে মনটোও বহুত বেছি ভাল লাগে ন। আৰু বহুতে অসমীয়া গহনাৰ ভিডিঅ'ৰ বাবে মেছেজ কৰি আছিলে, গতিকে এবাৰ চানডে আকৌ অসমীয়া গহনাৰ ভিডিঅ' দিবৰ বাবে আপোনালোকৰ ওচৰত চেষ্টা কৰিম। মাজতে মোক বহুতে চাবোনৰ ভিডিঅ' দিবৰ বাবে মেছেজ কৰিছিলে। আচলতে মই চাবোন বনাই লৈ পেলাই সেই মাজতে হোৱাটছআপত ফটো মাৰি লৈ পেলাই ষ্টেটাছ লগাইছিলোঁ। তেতিয়া মোক বহুতেই কৈছিলে যে চাবোন বনোৱাৰ ভিডিঅ' দিবচোন বা। আচলতে ময়ো চাবোন বনোৱাৰ ভিডিঅ' আগতে জনা নাছিলোঁ। সুকন্যাবাৰ ভিডিঅ' চাইহে মই চাবোন বনাবৰ বাবে শিকিলোঁ। সুকন্যাবাক আচলতে বহুত বেছি ভাল পাওঁ, তেওঁৰ ভিডিঅ'বিলাক সদায় কণ্টিনিউ কৰোঁ। আৰু সুকন্যাবাৰ পৰাই চাবোন বনাব শিকি আজি হয়তো মই নিজেই চাবোন বনাই লৈ পেলাই নিজেই ইউজ কৰোঁ। গতিকে মই যিমানখিনি আচলতে শিকিলোঁ, মই মোৰ নিজৰ অভিজ্ঞতাৰে আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিম বাৰু। মোৰ বৰ্তমান চাবোন বনোৱা ষ্টক আছেই, কিন্তু তথাপিও আপোনালোকে যেতিয়া ইমান মেছেজ দিছে, আচলতে তেনেকৈ যদি কয় আচলতে ভিডিঅ'বিলাক বনাবলৈও মন যায় আৰু উৎসাহিত হওঁ। সেইকাৰণে আপোনালোকক বাৰু মই নেক্সট ভিডিঅ'টোত চাবোন বনাই দেখুৱাবৰ বাবে ট্ৰাই কৰিম। গতিকে এইটো আমাৰ দেহা কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া। কি কৰিছা তুমি? কৈ দিয়া। ইমান ফূৰ্তি পায় আচলতে এই মুকলি আকাশৰ তলত, যদি মানে ইয়াক বাহিৰত যেতিয়াই উলিয়াওঁ মানে ই একদম খুব বেছি ফূৰ্তি পায়। এতিয়া সি মানে ধুনীয়াকৈ উপভোগ কৰি আছে। চবকে কোৱা মোক মৰম দিব, চবেই মোক আশীৰ্বাদ কৰিব, সোনকালে মই ডাঙৰ হ'বলৈ কোৱা। এইবিলাকে আচলতে ইহঁতৰ ফূৰ্তি। আৰু এইখিনিতে কওঁ যে এজনী মাক হিচাপে মই যিমানখিনি ষ্ট্ৰাগল কৰিছোঁ, আচলতে মই মোৰ সন্তানটোক আগবঢ়াই নিবলৈ সেইখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ দেই। আমি অভিভাৱকসকলে কি হয় আজিকালি আঘাতৰ ভয়ত মানে আমি আমাৰ সন্তানসকলক বাহিৰত খেলিবলৈ নিদিওঁ। যিমান পাৰোঁ আমি ভিতৰতে তাহাঁতক ৰাখিবৰ বাবে আমি চেষ্টা কৰোঁ, কিন্তু সেইটো আচলতে আমাৰ ভুল। কিয়নো শিশুৱে আঘাত পালেহে বোলে তাহাঁতি বেছি শক্তিশালী হয়। আচলতে শিশুসকলৰ বাবে এইটো এটা অতি উত্তম ব্যায়াম হয়। যেতিয়া তাহাঁতি আঘাত পায় বা কিবা এটা দৌৰি যাওঁতে তাহাঁতি পৰে, সেইটো এটা তাহাঁতৰ বাবে এটা ব্যায়াম। শিশুসকল সদায় সুস্থ হৈ থাকিবলৈ বাবে তাহাঁতক বাহিৰত এৰি দিয়াটো বা মুকলি আকাশৰ তলত খেলিবলৈ দিয়াটো উচিত। গতিকে মই যিমানখিনি জানিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে আপোনালোকেও আপোনালোকৰ মতামতখিনি জনাবচোন দেই কমেণ্টৰ জৰিয়তে। আৰু মই এইটোও ক'বলৈ যোৱা নাই যে তাহাঁতে একেবাৰে এৰি দিয়ক, পৰিলেও মেলিলেও একো নহয়, মই তেনেকুৱা কিন্তু একো ক'বলৈ বিচৰা নাই। আচলতে আমি অভিভাৱক হিচাপে তাহাঁতকতো আমি চাই থাকিবই লাগিব। গতিকে এই সৰু সুৰা মানে পৰিলে, এই ভৰিটোত অকণমান মানে আঁঠুটো দি পেলাই পৰিলে বা সেই তেনেকুৱাবিলাকে মানে তাহাঁতৰ একো ক্ষতি নকৰে, মানে সেইটো তাহাঁতৰ বাবে এটা ব্যায়াম হয়। কিন্তু আমি অভিভাৱক হিচাপে কিন্তু আমি তাহাঁতক চাই থকাটো আমাৰ দৰকাৰী। আচলতে ময়ো দেহাত এনি টাইম তাৰ লগতে লাগিয়ে থাকোঁ, তাক চাই থাকোঁ, কিন্তু কি হয় মানে ভিতৰতে মানে আবদ্ধ কৰি ৰাখিবলৈ বা কিবা খেলা বস্তু এখিনি দি বা তেনেকৈ ভিতৰতে মোবাইল দি তেনেকৈ মানে আবদ্ধ কৰি ৰাখিব নিবিচাৰোঁ, মানে বাহিৰত খেলিবৰ বাবে এৰি দিওঁ। আৰু মই যিমানখিনি মানে নেটত বা এনেকৈ চাৰ্চ কৰি যিমানখিনি চাইছোঁ আৰু এইটোৱে পাইছোঁ যে শিশুক বাহিৰত খেলিবৰ বাবে দিব লাগে। তেতিয়া তাহাঁতৰ ব্ৰেইনবিলাকো মানে খুব চাফা হয়, কিবা এটা নতুন দিনে দিনে শিকিব পাৰে মানে আচলতে। আৰু ভিডিঅ'টো চাই এটা কিন্তু লাইক কৰিব কিন্তু দেই, আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়, বাই বাই।